Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি পৰিৱেশটো দেখি গম পাইছে চাগে মই ক'ত আছো। মই কালি ৰাতিয়ে সৰু মামাৰ ঘৰলৈ আহিলো। আৰু ৰাতিপুৱা শুই উঠি আহি পৰিৱেশটো ইমান ধুনীয়া লাগিলে ভাবিলো ভিডিও এটা কৰি থওঁ। আৰু ইফালে চাহ আনি থৈছো আৰু এয়া দাইদেউ ককা আৰু আইতা আৰু মামাই মিলি ছাগলীক ডাকো লগাই আছে। আৰু কি কৰো দেখাই আছো। আৰু ইফালে দেখিছেনে আজি ৰাতিপুৱা আমি তিনিওটাই চাহ খাই আহি পালোহি আমৰ তল। আৰু আম অলপ পাৰি লৈছোঁ আচাৰ বনাবলৈ। চাওঁতে এপাচিয়ে হ'লহি আম। নমস্কাৰ, গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠি দেখিছেনে ৰ'দটো একদম পূৰা খাওঁকৈ ওলাই আহিছে। আৰু আমি আম এখিনি পাৰি আনিলোগৈ, ভিডিঅ'টো দি আছোঁ। এতিয়া লেচু বাৰীলৈ সোমাই গৈ আছোঁ। চব লেচু খাবলৈ যাম, বতৰৰ ফল বতৰতে খাই লওঁ বোলো। আৰু এয়া আমাৰ সৰু মামী পূৰা ৰাতিপুৱা লেচু তলতহে দেখা পাইছোঁ। আজি আমি লেচু খাম, লগতে লৈও যাম। এহে হৈছে লেচু গছৰ তলত ৰাইজ আছে ন। এনেই দেখাওঁ আকৌ, এনেই দেখাওঁ। এটা খাবলৈ নিনো সিহঁতলৈ, আমি খাই থকাটোহে দেখাইছোঁ। মূৰতে তাকোৰকৈ পেলাই দিয়ক। লেচুখিনি পাৰোঁতেতো বহুত হোৱা লিখিয়াই লাগিছিলে, কিন্তু পাত চাত গুচাই দিওঁতে ইমানকণে হ'ল। আৰু কেইটামান লাগিব আমাক, কাৰণ কি আমি বহুতক দিম, সেইবাবে আৰু কেইটামান আনোগৈ। আৰু ইফালে এপাচি আম গোটাই লৈছোঁ। ইমান ধুনীয়া ৰঙা ৰঙা লিচুকেইটা বাৰু আপোনালোকৰ দেখি খাওঁ খাওঁ লাগিছেনে? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন কেনেকৈ ৰঙাকেইটা নাহে বুলিছেনে। আৰু এতিয়া মই ঘৰলৈ আহি আছোঁ লেচু কেইটামান লৈ। আৰু যিখিনি লেচু পৰা দেখাইছিলোঁ যে সেইখিনি ছাৰ, ককা আৰু বাইদেউ আৰু আমাৰ লগৰখিনিলৈ লৈ যাবলৈ মানে ভৰাই থৈ আহিছোঁ। আৰু আম এখিনি অৱস্থাই হ'লগৈ আমখিনি, মানে সেইখিনি হাজৰিকানী বাইদেউক আমি দি থৈ আহিমগৈ ঘৰত গৈ। আপোনালোকক দেখাম বাৰু। আৰু মানে তেওঁক আমখিনি দিম যেতিয়া আমাক এবাৰ আচাৰ দিম বুলি কৈছে। কাৰণ কি টাউনততো আম ইমান পাবলৈ টান হয়, কিনিব লাগে। আজিকালিনো পইচা দিলেই সকলো বস্তু পায়। তেওঁ বোলে আমি দিম বুলি কৈছোঁ যেতিয়া আমাৰ ঘৰত আছে। আৰু কেনেকুৱা গৰম আহি আছোঁ। আৰু এটা দেখাম বুলি আহিছোঁ, উইভিঙালত মানে আমি কি কৰোঁ, কেনেকৈ থাকোঁ, আৰু মানুহখিনি মিলা প্ৰীতি কেনেকুৱা, সেইখিনিকে দেখাম বুলি ভাবিছোঁ। আৰু মানে কি আপোনালোকক যে মই কৈছিলোঁ আগৰ ভিডিঅ'টোত, কোনোবা যদি শিকিবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে শিকিব পাৰে। এইটো যে নহয় যে আপোনালোকে শাল এখন শিকিব লাগিব। আপোনালোকে আহক, শালখনত আপোনালোকে যদি মাকো মাৰিব নাজানে, সিমানখিনিৰ পৰা দেখুওৱা হৈছে। আপোনালোকে সকলোখিনি আহিলে শাল এখন বৈ ঘৰতে এটা বিজনেছ খোলোঁ বুলি ক'ব পাৰিব। এখন শাল যদি আপোনালোকে ঘৰতে পাতি থয়, এখন সপ্তাহত এখন গামোচা আৰু কোনো কথা নাই, আপোনাৰ 300 টকা এটা আহিব ঘৰত, বা কিনিব নালাগে। আজিকালি ফুল মৰা কৰা চব দেখাই, চব শিকাই দিছে। আৰু মই বাৰু অকণমান জানোৱেই, আমাৰ গ্ৰুপটো যিটো আছে সেইখিনিয়ে নজনা মানুহখিনিক আমি শিকাই আছোঁ। আমিও শিকিছোঁ, আৰু তেওঁলোককো শিকাইছোঁ। আপোনালোকে যদি শিকিব বিচাৰে তেনেহ'লে আহিব, আমি আছোঁ আপোনালোকৰ লগত। আৰু মই ঘৰ আহি পালোহি, আৰু গ'লোঁ বগী দুইটা পিছে পিছে ঘূৰি ফুৰিছে। ৰাতিও নেদেখিলে আৰু দিনতো নেদেখি। আকৌ এয়া মোনাত লেচু, আৰু এইফালে মামী পিছফালে দেখিছে নাই, ধানৰ বস্তা লিখাকৈ একদম আম লৈ লৈছোঁ। আৰু এইফালে আমাৰ বাইদেউ আৰু আমি গৈ আছোঁ এতিয়া এই ভৰ পকা ৰ'দত চাইকেল লৈ। অঁ, আৰু আমি আহি বাইদেউ ঘৰ পাই গ'লোহি। আহি পোৱাৰ লগালগ আমাক চৰ্বত এগিলাচ দিলে খাবলৈ, আৰু এই আমাক চাহ দিছে এতিয়া খাবলৈ। ইমানখিনি আইটেম দিছে। আৰু এয়া আমাৰ খোৱাৰ থালি। দেখিছেনে, দুখন ফেনৰ হাৱা দিছে। এতিয়া বাহিৰত ওলাই যাওঁতে মজাটো ওলাব। আৰু এইখিনি খাই কমপ্লিট হৈ গ'ল। আৰু এয়া ঘৰলৈ নহয়, মানে আমাৰ উইভিং চেণ্টাৰলৈ ভাল আছে। এনেকুৱা লাগে দেখিছেনে, লছ নকৰোঁ, খাই শেষ নহ'লে পেকিং। আৰু আমাৰ চাহ খাই হোৱাৰ পাছতে বাইদেৱে আমাক তেওঁলোকৰ ৰুমবোৰ দেখালে। ইমান ধুনীয়াকৈ ৰুমবোৰ সজাই থৈছে,
পৰিপাটি কৰি থৈছে, দেখিয়ে মনটো ভাল লাগি যায়, কিবা এটা পজিটিভ ভাইব আহি যায়। আৰু তেওঁলোকৰ এয়া গোঁসাই ঘৰ ধুনীয়াকৈ মুচি থৈছে। আৰু আমি আকৌ আহি নগাজৰি চাৰিআলি পালোহি। আৰু ইয়াৰ পৰা অকণমান দূৰ সোমাই গ'লে গোপালদেৱ নামঘৰটো পাব। আৰু গোপালদেৱ নামঘৰটোৰ কাষতে যিটো দীঘল পদূলি লাগি আছে, আৰু এইখন চাইনবোৰ্ডটো আপোনালোকে দেখিবই। ইফালে সোমাই গ'লে আপোনালোকে আমাৰ উইভিং চেণ্টাৰটো পাব। আৰু এইখন আজি পৰ্দা কাটিছে, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এই মীনা কৰা ফুলটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা থাকিল। আৰু এই আমি দুইজনে মিলি বৰ ভৰাই আছোঁ। এখন ৰুমাল লগাইছে, মানে দুভাগ কৰি লগাইছে। আৰু আমাৰ দুইজনীৰ নামটো হৈছে প্ৰিয়ংকা। সেইকাৰণে দুইজনী মিলিয়ে থাকোঁ যাতে থাকে।